Hey guys, good morning. মই বৰ্ষা আপোনাহতে চেনেলটো লৈ আৰু আজি অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি ভাবিছিলো ডেইলি ব্লগ দিম, কিন্তু মাই কলেজে পেহী ঘৰলৈ আহো বুলি আৰু হে ভাবিছো পেহী ঘৰলৈ যেতিয়া আহিছো আপোনালোকক দেখাও ইয়াতো কি কৰো। আসলে কি কৰো হেতু নহয়, মই ভাবিছো মোৰ পেহীয়ে মানে মোৰ সৰু পেহীয়ে কাপোৰ সিলাই কৰে মেচিনত। এই ভাবিছো আপোনালোকক দেখাও কেনেকুৱানো কৰে আৰু কেনেকুৱা লাগিলে কিন্তু জনাব কমেন্টত। আৰু ভিডিঅ'টো শেষলৈকে চাব, বৰ দীঘল নহয় আজি ভিডিঅ'টো, কিন্তু শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে জনাব। ঠিক আছে, হাফচোন আজি পেহী কাপোৰখিনিকে চাওঁগৈ। ঠিক আছে বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে সৰু পা, আপোনালোকেতো চিনি পাইছে, বা মই ভিনদেউ আৰু মা আহিছোঁ। আৰু এয়া হৈছে কাপোৰখিনি, বৰ বিশেষ কাপোৰ নাই ইয়াত, যিহেতু লকডাউন হৈ আছে কাপোৰ আনিব পৰা নাই পেহীয়ে, সেইবাবে যিকেইটা আছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পাছত দেখাম ভালকৈ আপোনালোকক। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, আজিৰ প্ৰথমযোৰ কাপোৰ হৈছে এইযোৰ। সেই কাপোৰযোৰ হৈছে পাটৰ আৰু পেহী এনেকৈ দিছে ফুলটো, পিংক কালাৰ দিছে, য়েল্ল' কালাৰ, লাইট ব্লু এনেকৈ দিছে। কাপোৰযোৰ খুব ভাল লাগিছে। সকাম নিকামত পিন্ধিলে চাগে বেছি ভাল লাগিব, কিয়নো কাপোৰযোৰ বগা। তথাপি বহুত মানুহে বগা ৰংটো পচন্দ কৰে আৰু মোৰো ভাল লাগে বাৰু বগা ৰংটো। আজি যিহেতু মই ষ্টেণ্ডটো নানিলোঁ, সেয়ে মোৰ দেখাবলৈ অলপ দিগদাৰী হৈছে, তথাপি যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ। এইখন মেখেলাখন আৰু এইখন হৈছে চাদৰ। চাদৰখন গোটেই চাদৰখনতে এনেকৈ ফুল দিয়া আছে, দেখিছে এয়া গোটেই চাদৰখনতে দিয়া আছে, খুব ভাল লাগিছে। মই মেলি চাইছিলোঁ, কিন্তু আপোনালোকক বৰ এটা ভালকৈ দেখাব পৰা নাই। মই কৈছোঁ মই ষ্টেণ্ডটো আনিব নোৱাৰিলোঁ। আৰু দ্বিতীয়যোৰ কাপোৰ চাম এবাৰ। এইযোৰ জোৰ নহয়, আচলতে এখন মেখেলা হয়, মুগাৰ মেখেলা, আৰু তাতে ৰেড ব্লু আৰু সেই গুটিটো য়েল্ল' কালাৰ দি কৰিছে, খুব ভাল লাগিছে আৰু উজ্জ্বল হৈ পৰিছে। বিশেষকৈ উজ্জ্বল হ'লে মানে বেছি ভাল লাগে। চাওকচোন ফুলটো বৰ ভাল লাগিছে ওচৰৰ পৰা। এইটো মেচিনত বুলিয়ে নহয়, আপোনালোকে হাতেও এইটো ডিজাইনত কৰিব পাৰে, ভাল লাগিব কৰিলে। ক্ৰছ চিলাই কৰিব পাৰে, নহ'লে ভৰ্তি চিলাই এইকেইটাত ষ্টন লগাব পাৰে। এইখিনিত আপোনালোকে চিলাই নকৰিও ভাল লাগিব কৰিলে। পেহীয়ে গোটেই মেখেলাখনত এনেকৈ দিছে, গোটেই বুলি নহয়, দুহাৰীকৈ এনেকৈ দিছে। মেখেলাটো গোটেইখনত দিয়া সম্ভৱ নহয় আৰু ভালো নালাগিব এনেকৈ দিলে। মোৰ বাৰু ভালে লাগিছে, আপোনালোকৰ কেনে লাগিছে কমেণ্টত জনাব। আৰু এইবাৰ আন এযোৰ কাপোৰ ওচৰত গৈছোঁ। এইযোৰ কাপোৰো মুগাৰ কাপোৰে হয় আৰু এইযোৰত আনটা ফুল দিছে। এইখন হৈছে চাদৰখন। চাদৰখনত গোটেই চাদৰখনত দিয়া নাই, আঁচলটোত দিছে আৰু পাৰিটোত, গোটেই পাৰিটোতে এই ফুল পাই এনেকৈ দিছে আৰু ওচৰত এটা পাৰপিন লগাই দিছে পাৰিটোত এনেকৈ, আৰু এনেকৈ দিছে ডাঙৰ পৰা সৰু কৰি এনেকৈ। ভাল লাগিছে কাপোৰযোৰ। আৰু এইখন হৈছে এই কাপোৰযোৰ মেখেলা। ইয়াত এটা ষ্টন লগাইছে, ভাল লাগিছে। পিংক কালাৰ, পিংকৰ লগত পাৰ্পল কালাৰটো খুব বেছি ভাল লাগে আৰু কাপোৰযোৰ বৰ ভাল লাগিছে মোৰ। আৰু এইযোৰ হৈছে কটন কাপোৰ হয়, কটন কাপোৰ তেনেকৈ ফুল কৰিছে। এইযোৰত বৰ এটা বিশেষ ফুল কৰা নাই, তেনেকৈ মাজতো তেনেকৈ ফুল দিয়া নাই, পাৰিটোত অলপ দূৰৈত এনেকৈ দিছে এপাহ এপাহকৈ, কিয়নো কাপোৰযোৰ বৰ এটা দামী নহয়, সেইবাবে এনেকৈ দিছে। আৰু এইখন হৈছে তাৰ মেখেলাখন আৰু এইটো হৈছে ব্লাউজ পিচটো। গৰমত পিন্ধিবলৈ খুবেই ভাল লাগিব কাপোৰযোৰ, যিহেতু কটনৰ হয়। মোৰ মায়ে এযোৰ লৈছে এনেকুৱা কাপোৰ, পিন্ধিবলৈ খুব ভাল পাইছোঁ বুলি কৈছে। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে, কাপোৰটো গৰমত পিন্ধিবলৈ খুব বেছি ভাল। আকৌ আন এখন মেখেলা, এইখনো মুগাৰ মেখেলা। ফুলটো বৰ ধুনীয়াকৈ উজ্জ্বল হৈ উঠিছে, ভাল লাগিছে। ৰেড, ব্লু, য়েল্ল', গ্ৰীণ এনেধৰণে দিছে। ইয়াত ষ্টন লগোৱা নাই বাৰু। আৰু ইয়াৰ লগত আছে এখন নুনী পাটৰ চাদৰ। চাদৰখন এইখন আৰু দহিখিনিও কৰা আছে ইয়াতে। এয়া চাওকচোন, বৰ ধুনীয়া লাগিছে দেখিবলৈ। আটাইকেইযোৰ কাপোৰৰ ভিতৰত মোৰ কিন্তু এই কাপোৰযোৰ খুব বেছি ভাল লাগিছে। আপোনালোকে জনাব আপোনালোকৰ কোনযোৰ ভাল লাগিছেনো। আৰু এতিয়া দেখাইছোঁ আন এযোৰ কাপোৰ। এই কাপোৰযোৰৰ কাপোৰটো কি বুলি কয় মই কিন্তু ভালকৈ নামটো নাজানো, কিন্তু ইয়াত এজনী পখিলা দিছে এনেকৈ, ভাল লাগিছে কাপোৰযোৰ। আৰু মেখেলাখনৰ কালাৰটো বিশেষকৈ ভাল লাগিছে মোৰ। এনেকৈ ওচৰৰ পৰা দেখাইছোঁ অলপ। আপোনালোকে এইটো হাতেৰেও কৰিব পাৰে, আঁকি ভাল লাগিব কৰিলে।
আৰু এখন আচলতে এখন নহয়, ইয়াত এটা জোৰ কৰি আছে কিন্তু সম্পূৰ্ণ হোৱা নাই, কৰিবলৈ লৈছেহে, দেখিছে। সম্পূৰ্ণ হ'লে বাৰু আপোনালোকক মই দেখাম। এইকেইটা দেখিয়ে লাগিছে বৰ ভাল লাগিব কাপোৰযোৰ। য়েল্ল'টো বৰ ধুনীয়াকৈ ফুটি উঠিছে, ইয়াত ভাল লাগিছে দেখিবলৈ। ইয়াৰ মেখেলা আছে, যিহেতু মেখেলাখন কৰা নাই, চাদৰখন ষ্টাৰ্ট দিছেহে, সেইবাবে মই মেখেলাখন নেদেখাওঁ। আহকচোন আন এযোৰ কাপোৰ চাওঁ। আৰু এইখন হৈছে এখন মেখেলা, মুগাৰ মেখেলা। এই ফুলটো চাগে আপোনালোকে বাৰ কাপোৰখিনি দেখাওঁতে দেখিছিলে। এই কাপোৰযোৰ বায়ে সৰু পেহীৰ পৰাই লৈছিলে। ফুলটো বৰ ভাল লাগে মোৰ। বাৰ কাপোৰযোৰ বাৰু মই এদিন পিন্ধিছোঁ বুলি কৈছেও বায়ে, ভাল লাগে। মেখেলাখন চাগে ইয়াৰ চাদৰখন কৰা হোৱা নাই। চাদৰখন হ'লে বাৰু আপোনালোকক মই নিশ্চয় দেখুৱাম। আহকচোন আন এযোৰ কাপোৰ চাওঁ। মই বাৰু জোৰ বুলি ক'লোঁ, এইখন জোৰ নহয় বাৰু, এখন ছিংগল মেখেলা হয়। আৰু এই ফুলটো ক্ৰষ্টিচ চিলাই টাইপৰ লাগে দেখিবলৈ, কিন্তু এইটো মেচিনত কৰা হয়। খুব ভাল লাগে ফুলটো। আৰু আন এখন মেখেলা, এখনো ছিংগল মেখেলা হয়। এখনতো তেনেকৈও কৰিছে। ভিডিঅ'ত এইটো গুণাৰ নিচিনা লাগিছে, কিন্তু এইটো গুণাৰ নহয়, এইটো সূতা হয়। য়েল্ল' কালাৰ দিছে ইয়াত। ভিডিঅ'ত বৰ এটা ভালকৈ অহা নাই, যিহেতু লাইট কালাৰ, কিন্তু ভাল লাগিছে দেখিবলৈ। ঠিক আছে, আন এযোৰ কাপোৰ চাওঁ আহক। আৰু এয়া হৈছে অন্য এযোৰ কাপোৰ। সেই কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগে। এইখন চাদৰখন হয় আৰু কিনাৰত এনেকৈ এটা পাৰ্পিন লগাই দিছে। পাৰ্পিনটো মোৰ বহুত ভাল লাগে। মোৰ বাৰ কাপোৰ যে ইয়াৰ আগত যোনটো ফুল দেখাইছিলোঁ, মেখেলা এখন বাৰ আছে বুলি এযোৰ, সেই কাপোৰটোতো এইটো পাৰ্পিনে লগোৱা হৈছে। মোৰ খুব ভাল লাগে পাৰ্পিনটো, আৰু এই কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগে। ইয়াৰ মেখেলাখন হৈছে এইখন, এইটো জোৰটো আপোনালোকে দেখিছে, কিন্তু ভিডিঅ'ত বৰ এটা ভালকৈ মই দেখাব পৰা নাই, কিন্তু কালাৰটো সঁচাকৈ বহুত ধুনীয়া হয়। আৰু কাপোৰযোৰ মই কৈছিলোঁ পেহীক যে মই ল'ম বুলি, কিন্তু মোতকৈ আগতে বেলেগে কোৱাৰ বাবে বেলেগক দিব লগাত পৰিব। মানে নিয়া নাই, কিন্তু কৈ ৰাখিছে যিহেতু এতিয়া লকডাউন। তথাপি মই পেহীক কৈছোঁ যে মোৰ কাৰণে এনেকুৱা এযোৰ কৰি দিবলৈ বুলি। মোৰ বহুত বেছি ভাল লাগিছে। আপোনালোকে জনাব আপোনালোকৰ বা কেনেকুৱা লাগিছে। মই বাৰু বৰ এটা ভালকৈ আপোনালোকক দেখাব পৰা নাই, তথাপি চেষ্টা কৰিছোঁ। আৰু চাদৰখনৰ পটিটোত এনেকৈ দিছে। আচলতে কি হৈছে, মোৰ কেমেৰাটো দূৰলৈ আনি দিলে কালাৰটো বেলেগ লাগিছে, এইবাবে মই ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক এবাৰ। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব। এইখিনি কাপোৰখিনি মেলি ল'লোঁ, যিহেতু জাপিবও লাগিব এতিয়া, আৰু ঘৰ যাবলৈও আছে। আৰু মইতো আপোনালোকক প্ৰথমতে কৈছিলোঁ ভিডিঅ'টো বৰ এটা দীঘল নহ'ব, কিয়নো এতিয়া লকডাউন চলি আছে। পেহীয়ে কাপোৰ আনিব পৰা নাই কৰিবৰ কাৰণে, আৰু যেতিয়া খুলিব এইবোৰ চব ঠিক হ'ব, তেতিয়া কৰিব, তেতিয়া আপোনালোকক দেখাম। বহুত ধুনীয়া কৰে। ঠিক আছে, হ'ব, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, বাই বাই।